দুৰ্নীতি আৰু কেলেংকাৰী ভূস্বৰ্গত পৰিণত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়। দুৰ্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছে উন্নয়ন খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ধন গুগাখেৰে হজম কৰাৰ পিছত হিতাধিকাৰীৰ ধন আত্মসাৎ কৰিছে উন্নয়ন খণ্ডটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অভিযন্তা, কম্পিউটাৰ সহায়ক, পঞ্চায়ত সভানেত্ৰীকে ধৰি একাংশ দুষ্ট চক্ৰই সৰকাইছে হিতাধিকাৰীৰ কোটি কোটি টকা। এই সকলোবোৰ জানি শুনিও নিৰ্বিকাৰ জিলা উপায়ুক্ত। আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাংনামাৰী গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ আহি প্ৰাপ্য ধন বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। গাঁও পঞ্চায়তখনৰ ৩০-৪০ গৰাকী হিতাধিকাৰীয়ে আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ আহি উন্নয়ন খণ্ডৰ অভিযন্তা, কম্পিউটাৰ সহায়কৰ জৰিয়তে দুষ্ট চক্ৰই আত্মসাৎ কৰা ধন বিচাৰি হাল্লা বল কৰে। ভাংনামাৰী কিমান পইচা ওলাইছে তোমাৰ? মোৰ পইচা গোটেইখিনি ওলাই লৈছোঁ। জব কাৰ্ডৰ পইচা কেতিয়া পাইছে ঘৰটো? ঘৰটো 2 বছৰ আগতে পাইছোঁ। জব কাৰ্ডৰ পইচা কি পোৱা নাই। বাকী পইচাখিনি পাইছা? বাকী পইচাখিনি পাইছোঁ, ঘৰটো বনাইছোঁ। জব কাৰ্ডৰ কিমান টকা আছে? জব কাৰ্ডৰ 21,000 কিমান টকা বা আছে, 1 টকাও পোৱা নাই। আছেনে নাই পইচাখিনি একাউণ্টত? পইচাখিনি নাই, ওলাই লৈছোঁ। কোনে ওলাই দিছে? এতিয়া কোন হেকাৰ বা ওলাই লৈছে এইটোতো আমি গম নাপাওঁ। এইগিলাটো হেকাৰ ওলাব পাৰে। নিশ্চয় কোনোবা পঞ্চায়ত কৰ্তৃপক্ষই ওলাই লৈছে ন? হ'ব পাৰে, সেইটোও হ'ব পাৰে। কেছ দিছা নেকি? কেছ ভাংনামাৰী থানাত গৈছিলোঁ, কিন্তু অচিগিলাই ফোন কৰি ক'ৰবাত সুধিলে। এতিয়া সোধাৰ পিছত কয় কেছ নহ'ব, ইয়াতে নহয়। তাৰপিছত আৰু কি কৰিম, ফিৰি আহিছোঁ। ভাংনামাৰী গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সৰহ সংখ্যক হিতাধিকাৰীৰ ধন আত্মসাৎ কৰিছে এই দুষ্ট চক্ৰটোৱে। হিতাধিকাৰীয়ে গৃহ নিৰ্মাণ কৰাৰ অন্তত তেওঁলোকে শ্ৰমিকৰ বাবদ জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া 21,755 টকা কোনো দুষ্ট চক্ৰই উলিয়াই নিদিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকসকলে ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে এজাহাৰ নলয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী হিতাধিকাৰীসকলে।